Khalbarit, our Khalbari District Committee, Alternative Party of Boroland, Khalbari District Committee, Khalbari Block Committee, Aru Mothonguri Block Committee, Logote Khalbari District or Jitu Youth Committee, Hitu Koton Koramesayat, Ekeloge. আমি যে ইস্যু লৈ পেলাই আজি অল্টাৰনেটিভ বড়োলেণ্ড পাৰ্টিটো গঠন কৰিছোঁ সেই ইস্যু লৈ আমি আগবাঢ়ি যাম আমাৰ যেটো যিখিনি আমাৰ 6 শিডিউল পাৱাৰ এণ্ড ফাংচনছ আছে সেইখিনি আমি ৰক্ষণাবেক্ষণ দিব লাগিব আমাৰ যি মাটিৰ কাৰণে আজি প্ৰায় 60-70 বছৰে বিভিন্ন ধৰণে ইয়াত সংগ্ৰাম কৰি অহা হ'ল সেই যি অধিকাৰ কিছু পোৱা হৈছে সেইখিনি আমি ৰক্ষণাবেক্ষণ দিব বিচাৰিছোঁ পিটিআৰ চুক্তিটো আছিল এটা শান্তিৰ চুক্তি আৰু শান্তি চুক্তি হিচাপে হেতু বিশেষ মানে পলিটিক্যাল এচিভমেন্ট তাত নাই যদিও শান্তি চুক্তি হিচাপে যেটো সঁচা অৰ্থত শান্তি আহিব লাগিছিল হেতু আজি দেখা পোৱা নাই 5 বছৰে মানুহে বাদ চালে আমিও বাদ চালু কিন্তু আমি দেখিছো যে লাহে লাহে যিখিনি সমগ্ৰ ৰাজ্যৰ মাজত যেটো শান্তিৰ বাতাবৰণ আহিব লাগিছিল হেতু আমি দেখা নাই দুই এজনে শান্তি পাইছে হেতু বাৰু বেলেগ কথা হেতু ৰাইজে ক'ব এজন দুজনে কলেটো হেতু ভুল হ'ব কিন্তু আমি এনে এপিবিটো যেটো গঠন কৰিছো হেতু কোনোবা পাৰ্টিৰ এগেইনষ্টত নহয় কোনোবা বিশেষ ব্যক্তি বা নেতাৰ এগেইনষ্টত নহয় কিন্তু আমাৰ যি দায়িত্ব আছে আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি ভাল দেখা নাই কিবা বিপদৰ সংকেত আমি দেখিছো আমি ভৱিষ্যত প্ৰজন্মৰ অন্ধকাৰময় এটা আমি পৰিবেশ দেখিছো আৰু সেই কাৰণে সেইখিনি বচাবৰ কাৰণে সেইখিনি আমাৰ নৱ প্ৰজন্মক যাতে আমি স্থায়ী শান্তি অথবা ভাল মানে ৰাজনৈতিক বাতাবৰণ এটা যাতে দি যাব পাৰো হেতুৰ কাৰণে আমি এপিবিটো গঠন কৰিছো আমি আজিৰ তাৰিখত ইলেকশ্যনৰ বিষয়ে আমি কথা পাতা নাই আমি 30 জুনলৈকে আমাৰ এপিবিৰ সকলো ধৰণৰ মানে সাংগঠনিক কামবিলাক আমি কৰিব খুজিছো বিশেষকৈ গুটে 5টা জিলাতে যি আমাৰ ডিস্ট্ৰিক্ট কমিটি ব্লক কমিটি প্ৰাইমাৰী কমিটি আৰু বুথ কমিটি সেইখিনিক আমি গঠন কৰিবলৈ কৈছো আৰু এতিয়া প্ৰায় শেষ হৈ আহিছে আৰু 30 তাৰিখৰ ভিতৰত গুটেবিলাক শেষ হ'ব তাৰ পিছত জুলাই মাহৰ পৰা আমি নিৰ্বাচনৰ বিষয়ে আমি আলোচনা কৰিম কেইটাতে আপোনালোকে দিম বুলি ভাবিছে যেহেতু আমি নিৰ্বাচন সম্পৰ্কে আলোচনা কৰাই নাই গতিকে আমি এতিয়া কেটা সমষ্টিত খেলিম আমি হেতু থিৰাং কৰা নাই কাৰণ আমি গুটেই কমিটিবিলাক যেতিয়া গঠন হ'ব আৰু সেইবিলাকৰ পৰা আমি ফিডবেক লম ৰিপৰ্ট লম তাৰ পিছত আমি চিন্তা কৰিম কিমান কেটাত আমি আমাৰ ক্যান্ডিডেট দিব পাৰো